সকলোকে স্বাগতম জনাইছোঁ এমজৰ ব্লগলৈ গাইজ গুড মৰ্ণিং ফ্ৰম টু শ্বিলং আজি তোমাৰ শ্বিলঙৰ একবাৰ মৰ্ণিং ভিউটো তোমালোকে চাই এনজয় কৰি লওক ঐ জিন্তু ভাই এইফালে আজি আমি ক'ত যাম নকবি ছাৰপ্ৰাইজ আজি এটা বঢ়িয়া জেগাত যাম পুৰা ঠাণ্ডাৰে ঠাণ্ডা আৰু মোৰ পিছফালে আছে আই লাভ শ্বিলং হেল্ল' সকলোকে আপোনালোকে চাব পাৰে আই লাভ শ্বিলং আৰু আমি বৰ্তমান আছোঁ শ্বিলঙৰ পুলিচ মাৰ্কেটত আৰু এইফালে আপোনালোকে চাওক একবাৰ মানে ৰাতি হ'লে এটা যি ভিৰ হৈ যায় ভাই কালি যেতিয়া আমি আহি পাইছিলোঁ মানে হোটেলত কিবা খাব হৈ গ'লে মানে ৰাতিপুৱা হৈ গৈছিলে ভোক লাগিছে আৰু ৰাতিও মানে ফাটি ন এতিয়া মানে গা চা ধুই পেলাই বঢ়িয়া খাবলৈ আহিলোঁ আৰু মানে শ্বিলঙৰ এটা কথা গুৰুত্ব কৈছোঁ মানে হোটেল মানে খাব হোটেল কম আমাৰ যেনেকুৱা মানে কম আৰু মানে এতিয়া প্ৰাইচটো বহুত যেনেকৈ আমি তাতে চকত 10 টকা 20 টকাৰ পুৰি খাওঁ তাতে মানে 80 টকাৰ পুৰি দোকান দিব খাওঁ দিয়ক জুই চিন্তু ভাই ভোক লাগছে না কাৰ্তিক ভাই আমি ইয়াত খাওঁ অলপ ওলাই পেলাই আৰু এতিয়া আহিছোঁ গাড়ীত বহিলোঁ আমি গোটেইবিলাক এতিয়া আমি যাই আছোঁ এটা বেলেগ ঠাইলৈ লাইটলুম যাম লাইটলুম আৰু শ্বিলং মানে এনি টাইম ঠাণ্ডা দি থাকিব এইটো কথা নহয় কাৰণ শ্বিলঙত মানে কোনো জেগাত হঠাৎ গৰমো লাগি যাব পাৰে হঠাৎ ঠাণ্ডাও লাগি যাব পাৰে তো সেনেকুৱা টাইপ আৰু অকল ঠাণ্ডাই নহয় শ্বিলঙত যিটো জাম আছে সেই জামটো মানে গুৱাহাটীৰ দৰে নহয় মানে বহুত টাইম নহয় হ'ল অলপ শেষ হৈ গ'ল মানে চব ডিচিপ্লিন গুচি যায় না তো সেইকাৰণে জামটো ইয়াতে হয় কিন্তু বহুত কম হয় আৰু কিন্তু গাড়ীটো আমাৰ গুৱাহাটীতকৈ এটা বেছি আহে কিন্তু ফিৰি জাম কমকৈ হয় আৰু এই শ্বিলঙত যে জাম যি হয় এই জামটো বাৰু আমাৰ গুৱাহাটীতকৈ বহুত সংখ্যক কম কাৰণ ইয়াত ডিচিপ্লিন বহুত মেইনটেইন কৰে মানে তো জাম হ'লেও অলপমান দেৰিকৈ আৰু জামটো ক্লিয়াৰ হৈ যায় তো সেনেকুৱা তো দিছ ইজ শ্বিলং লাইটলুম চাব পাৰে এইফালে 12 কিলোমিটাৰ আহিলে আপোনালোকে কাগজ পত্ৰ গোটাই ঠিক কৰি ল'ব মানে এতিয়া আমাৰ হৈ গৈছিল মানে 500 টকা ফাইন মানে কাটি বেলেগ লৈছিল নতুন গাড়ী লৈছিল ছেকেণ্ড হেণ্ড গাড়ী লোৱাৰ কাৰণে মানে ছেকেণ্ড হেণ্ড গাড়ীখন লোৱাৰ কাৰণে মানে তাৰে কাৰণে আমাৰ 500 টকা ফাইন লাগি গ'ল কাৰণ মানে ইনচুট তাতে হৈছিল ইনচুটটো কিন্তু মানে ইনচুটটো থকা বুলি কৈছিলে বছৰৰ কাৰণে কিন্তু নাই ইনচুটটো ফেইল হৈছিল এইবাৰ 500 টকা ফাইন লাগি গ'ল এতিয়া আমি ইয়াৰ পিছৰ পৰা এনেকৈ যাই পেলাই 12 কিলোমিটাৰ যাব লাগিব ইয়াৰ পৰা এনেকৈ চিধাকৈ গ'লে পুৰা পাম লাইটলুম লাইটলুম নে কি হ'ল মই মনৰ চেনেলৰ পৰাই কৈ দিলোঁ যে আমাৰ মানে 500 টকাৰ ফাইন এটা লাগিল ফাৰ্ষ্ট 5,000 টকা মানে খুজিছিল কিন্তু আমি ভাল বিহেভিয়াৰ দেখুৱাৰ বাবে আমাক 500 টকাত কৰি দিলে কাৰণ গাড়ীখনৰ ইঞ্চুৰেঞ্চ ফেইল হৈ গৈছিল মানে গাইজ কাৰণ মানে যিহেতু ছেকেণ্ড হেণ্ড গাড়ী লোৱা গৈছিল তো সেইবাবে আৰু কি ক'ম এক বছৰলৈকে ভেলিডিটি থাকা বুলি কৈছিল কিন্তু 6 মাহতে শেষ হৈ গ'ল বেয়া লাগিল আৰু উপায় নাই আহিলে আহাত আহিব নাহিলে আপোনালোকে এটা কাগজ পত্ৰ গোটেই ক্লিয়াৰ কৰি আহিলে আৰু যদি নাহে ভাল বিহেভিয়াৰ দেখাব নেকি ভাল বিহেভিয়াৰ কাম নাই নেকি এইবোৰ লৈ লৈছোঁ চিপছ জুচ আৰু বৰ্তমান শ্বিলঙীয়া লাইটলুমীয়া মানে ভাইবছ লৈ কেনে আমি গৈছোঁ ডাইৰেক্ট লাইটলুম আৰু পাৱে আৰু কিন্তু লাইটলুম পোৱাৰ আগত আপোনালোকে চাওক ইয়াত মানে চব্জিৰ খেতিবোৰ কেনেকুৱা সেই ডাঙৰ পাতকবি তো সেই ডাঙৰ পাতকবি অ' ভাই চাহাব একদম মানে বেলেগ আৰু ইয়াৰ ৰাস্তাগিলা যেনেকুৱা একা বেকা না আৰু এই টেক্সিবিলাক চাওকচোন শ্বিলঙতে টেক্সি গাড়ী লৈ যাম তো এই টেক্সি গাড়ী close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't. Oh, bhai sahab, view sahab. লাইটলুম মাত্ৰ 3 কিলোমিটাৰ তো এইফালে যাম আৰু চি গাৰ্লছ চি চ' কিউট ফখৰা মুখখন অলপমান আৰু এইফালে আপোনালোকে লাইটলুমৰ ভাইবছ ল'ব নেকি ভাই চাওক ভাই লওক চাওক What's left and on we'll go through the waste তাই বলে আমি দা লাইটলুম ভিলেজ এইফালে আমি লাইটলুমলৈ এন্ট্ৰি কৰিব লাগিব তো ফাইনেলি পালোঁ লাইটলুম ভাই চাহাব তাতে পাৰ্কিং আছে
আৰু নো প্লাষ্টিক জোন দিছ ইজ গুড Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah. No, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the আইছিলো একোতো নাছিলে আগতে এতিয়া চাওক গাইছ পুৰা মেঘ আহি গৈছে মেঘ চাকচো ওপৰ উৰি উৰি আহিছে এই না চাওক কি স্পীডত আহিছে মানে পুৰা আৰু চাওক তো অলপ তো গাইছ মানে এইটো এটা এক্সপেৰিয়েন্স কৰিম মানে অলপ মানে খালি জায়গা এনজি আছে তারপর এনেকুৱা এটা বতাহ আহি আছে এই বতাহটো মানে এই কাপ নহয় মানুহ চানি ফেল দিলো উঠি লাগিব তারপর কি এটা সৰু বস্তু এক্সপেৰিয়েন্স করছো জীবন না দিলে পালি স্যান্ডেল যদি দিলে খালি ভৰি যাবলা মানে নমনে তলে দি যাবে চাই মোক গাড়ি বলে দিলে ও মনো কে তুমকো भी प्यार हुआ হেতু ভিপন্দ বারটা ভিপন্দ আইলো এইটো ভিপন্দ গাইস আপোনাৰ বেক ক্যামেৰা চেক কৰছো কি বুম miss a beat. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on এইটো ভিপন্দ বাৰিলা আৰু তাবেলে ভিপন্দ দেছো এইটো ভিপন্দ মই চাই লওক চেক কৰিলা আপোনালোকে and on we'll go. কেমেৰা তা লেভেল ভিপন্দ অলপ আগতে আমি ইয়াত আহিছিলো মেঘ নাছিলে এতিয়া চাওক এই মেঘ আহি গৈছে মেঘ চাৰিওফালে মেঘ চাই লগে এই ইয়াতে আগতে অলপ আগতে তাতে বহিছিলো একোৱেই নাছিল আৰু এইফালে চাওক আপোনালোকে মানে একদম ওচৰত কুঁৱলী চুব পাম মানে চৰি মেঘ চুব পাম আজি মেঘ চুই চাম নিজৰ হাতেৰে বলক মেঘ চুম আৰু বৰ্তমান আমি গৈ আছোঁ লাইটলুমৰ পৰা মানে আমাৰ মৰমৰ আপোন অসমখনলৈ গুৱাহাটীলৈকে আৰু এইফালে চাওক গাড়ীখন কি লেখা আছে ডোন্ট কিছ মি টেল মানে কি জানেনে কাটিক বুজি পাইছে না মোক চুমা নাখাবি কিন্তু কিয় কৈছে মই ভাবি মানে কি জানেনে এইখন গাড়ী যাতে তাৰ গাড়ীখনৰ বেক চাইডে চুমা নাখায় তো সেইটোৱে তো চেলিউট ভাই চেলিউট তো গাইছ এতিয়া আমি ঘৰ আহি পালোঁ আৰু আজি ভিডিঅ'টো শান্তি আছিল যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো কেনে লাগিল এটা কমেণ্ট কৰি জনাই দিব আৰু আজিলৈ শান্তি আছিল ভিডিঅ'টো বাই বাই আৰু নেক্সট ভিডিঅ'টো সোনকালে আহিছে বাই বাই